ইয়াৰ পিছতে বেবী কথা আহিব লাগে। ইয়াৰ পিছত জয়ন্ত পায় হাত চাপৰি দিব লাগে। Dipanggil selalu apa satu angka itu, ya pulang kamu sana kalau di bawah itu, ini. Ini apa itu? Sanggita gol, seperti bola. আৰু ভাই ভৰিধৰতা আৰু আমাৰ অতিকৈ মৰমৰ শ্ৰী পুতল চন্দ্ৰ দাস ছাৰ ডাঙৰীয়া আৰু আজি এই সভাত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত ভূপেন্দ্ৰ দাস আমাৰ মাজত উপস্থিত হোৱা মহনগাঁও কি হল অনুষ্ঠানটো? আমার নাটকীয়া বস্তি প্রাথমিক বিদ্যালয় 2 নং বৰপথাৰ গাঁও আমার প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শ্ৰী পুতুল ছাৰৰ অৱসৰ কাৰণে আমাৰ সেইকাৰণে বিদায়ী সম্বৰ্ধনা পতা হৈছিল। তাকে ছাৰে আমাৰ এই স্কুলত প্ৰতিষ্ঠাপক কৰি বহুতো পিছপৰা জেগাৰ পৰা বহুতো আগবঢ়াই নি পিনে আমাক শিক্ষা জগতৰ পৰা মানদণ্ড আগবঢ়াইছে আৰু ছাৰৰ যি কৃতজ্ঞতাৰ কাৰণে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ছাৰে বহুত কষ্ট কৰিছিলে, বহুত দূৰৰ পৰা আহিছিলে, বোকা পানী গছকি আমাক শিক্ষাদান কৰিছিলে আৰু এই বিদ্যালয়ৰ ফালৰ পৰা আমি ৰাজহুৱাভাৱে আৰু এই আমাৰ স্কুলৰ এতিয়া বৰ্তমানৰ প্ৰধান শিক্ষক গোপাল গোৱালা ছাৰ, নয়ুম খান ছাৰ, তেওঁলোকৰ সহযোগত আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগত আমি এই কাৰ্যসূচীটো আজি সাফল্যমণ্ডিত কৰিব পাৰিছোঁ। নাকুয়া বস্তি প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক পুতুল চন্দ্ৰ দাস দেৱৰ আজি বিদায় সম্বৰ্ধনা আয়োজন কৰিছে। এই নাকুয়া বস্তি প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষকে ধৰি সহকাৰী শিক্ষক আৰু এই 2 নং বৰপথাৰ গাঁৱৰ যিসকল ৰাইজ, সেই ৰাইজৰ সকলো সঁহাৰি সকলো সহায় সহযোগ আগবঢ়াইছে আৰু এই সম্বৰ্ধনা অনুষ্ঠানটো পাতিবৰ কাৰণে সকলো ৰাইজে সহায় সহযোগ আগবঢ়াইছে। আৰু তেখেতৰ প্ৰতিষ্ঠাপক মানে যিটো সময়ত এজেপি চৰকাৰৰ দিনত এজেপি কংগ্ৰেছ বিজেপি চৰকাৰ, তেওঁ এজেপি চৰকাৰৰ দিনত এই স্কুলখন গ্ৰাণ্ট নোহোৱাৰ অৱস্থাত তেওঁ যিমানখিনি মানে কাম কাজৰ কাৰণে তেওঁ সহায় সহযোগ কৰিছিলে স্কুলখন নিৰ্মাণ কৰিবৰ কাৰণে, গ্ৰাণ্ট কৰিবৰ কাৰণে। সেইকাৰণে আমি পুতুল চন্দ্ৰ দাসক আমি 2 নং বৰপথাৰ গাঁৱৰ ৰাইজে সকলোৱে আমি তেখেতৰ সদায় দিনৰ কাৰণে আমি অভিভাৱকত্বটো বিচাৰিছোঁ। তেওঁ যাতে অভিভাৱক আমাৰ এই অঞ্চলৰ ৰাইজে সকলো সমাজ জীৱনৰ সকলো কাম কাজত যাতে সহায় সহযোগ আৰু পৰামৰ্শ আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ।